আজি আহি উপস্থিত হৈছোহি নাহৰকটীয়া অঞ্চলৰ এখন তিনালিবাম নামৰ বাগানৰ তিনালি বাগানখনৰ অৰ্থাৎ তিনালি টি ষ্টেটৰ এজন জেনেৰেল মেনেজাৰৰ ঘৰলৈ আহিছিলোঁ। তেখেতক আমি বহু আগৰৰ পৰাই চিনাকি, আমাৰ লগত চিনাকি আছে, আমাৰ লগত ভাল সম্পৰ্ক আছে আৰু গতিকে তেওঁক আমি এই সময়ত মই অকণমান চিনাকিৰে মই মোৰ কাৰ্যসূচী এটা কৰিব বিচাৰিছোঁ। এটি বিশেষ দিন আৰু সেই বিশেষ দিনটোৰ বাবেই আমি ইয়াত এইদৰে একত্ৰিত হৈছোঁ। এয়া আমাৰ হাজী চাহাব আনিছুৰ ৰহমান আৰু তেখেতৰ পৰিবাৰ, আৰু তেওঁলোক আহি আমাৰ সন্মুখত থিয় কৰাইছোঁ আমি এইবাবেই যে তেখেতে 31 জানুৱাৰী তাৰিখে অৱসৰ গ্ৰহণ কৰিব। এই অৱসৰৰ প্ৰাককালত আমি তেখেতক এটি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু এই সম্বৰ্ধনা জনাবলৈ আমি ঘৰুৱাভাৱে প্ৰস্তুত হৈ আহিছিলোঁ। যে মোৰ ভনী জোঁৱাইৰ লগত এটা ভাল সম্পৰ্ক আছিল, একেখন বাগানতে তেওঁলোকে চাকৰি কৰিছিল আৰু সেইদৰে আমাৰ অতি সুমধুৰ এটা সম্পৰ্ক গঢ়ি উঠিছিল, যিটো সম্পৰ্কৰ বাবে আজি আমি ইয়ালৈ আহিব লগা হ'ল। আমাক টানি আনিলে তেওঁৰ মৰমে, তেওঁৰ কথা বতৰাই, তেওঁৰ ব্যৱহাৰে, তেওঁৰ এই ক্ষুধাভক্ত মানুহজনক আমি আমাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ সম্বৰ্ধনা জনাব মোৰ ভনী জোঁৱাই আবিদুৰ ৰহমানে এটি উপহাৰেৰে তেখেতৰ বিদায়ক্ষণত এইদৰে সম্বৰ্ধনা জনাইছে। আৰু লগতে মই সম্বৰ্ধনা জনাবলৈ মোৰ ভাগিন কাৰিমা আখতাৰ ৰহমান আছেহি। কাৰিমা আখতাৰ ৰহমানক এয়া এটি ফুলৰজাৰে এটা ধুনীয়া উপহাৰ প্ৰদান কৰিছে। মই কাৰিমাকো এইখিনিতে ধন্যবাদ জনাইছোঁ। মই অনুৰোধ জনাম মোৰ নিজৰ পৰিবাৰ, অৰ্থাৎ মোৰ নিজৰ পৰিবাৰ মমতাজে এই দুয়োজন পৰিয়ালৰ দুয়োজনৰ যি সৎ ব্যৱহাৰ, সেই সৎ ব্যৱহাৰৰ বাবেই আজি তেখেতক এখনি আমাৰ অসমৰ অতি মৰমৰ গাঁৱত বোৱা এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাইছোঁ। আৰু এখন চেলেং চাদৰেৰে মই আমাৰ মেনেজাৰনী বাইদেউক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। এই আটাইকেইগৰাকীক আমি আহিলোঁ, আজি এখেতৰ আতিথ্যত খোৱা বোৱা কৰিলোঁ, চলা ফিৰা কৰিলোঁ, তেখেতৰ লগত বহু মনে ভবা কথাবোৰ আমি পাতিলোঁ। আৰু এই মনে ভবা কথাবোৰৰ মাজত পতা আমাৰ যি পৰিয়াল দুটি আজি আমি আহিছিলোঁ, এই পৰিয়াল দুটি এটিয়ে সম্বৰ্ধনা জনাব বিচাৰিছে মোৰ ভণ্টি নাৰ্জী বেগমে। এয়া বাইদেউক সম্বৰ্ধনা জনাইছে আৰু আমাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত এটা সুসম্পৰ্ক আছে আৰু ভৱিষ্যতলৈ এই সম্পৰ্ক থাকিব। লগতে আমাৰ মৃত্যুৰ পিছত যদি আমি জন্নতবাসী হওঁ, আমি যাতে তাতো আমাৰ দেখা দেখি হয়, সেই কামনা, সেই বাসনা লৈয়ে আজি আমি সকলোটি ইয়াত আহি উপস্থিত হ'লোঁ। আৰু ইয়াৰ পৰিৱেশটো অকণমান মই দেখাইছোঁ। তেখেতে দুনিয়াত থাকোঁতে বেহেষ্টত থকাৰ দৰে এটি বাগানৰ বাংলোৰ ভিতৰত আল্লাহ 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 কৰা ক্ষুধাভক্ত মানুহৰ এটা পৰিয়ালৰ লগত আমাৰ সম্পৰ্ক থকাৰ বাবে আমি আমাৰ আল্লাহৰ ওচৰত, দয়াময়ৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে বাস কৰা যি অঞ্চল, অৰ্থাৎ যি অঞ্চলত তেখেতলোক বাস কৰি আছে, যিটো বাংলোত তেওঁলোকে আছে, তাৰ এটি সুমধুৰ পৰিৱেশ মই দেখাইছোঁ। সাধাৰণতে বাগানৰ বাংলোবিলাক এনেকৈয়ে ৰাখে, তথাপিও এখেতৰ এটা মন আছিল, তেওঁৰ বাগিচাৰ প্ৰতি, ফুলৰ প্ৰতি ভাল মনোভাৱ থকাৰ বাবে এইদৰে সজাই ৰাখিছে। আৰু আমাৰ তৰফৰ পৰা শেষৰবাৰলৈ আমি তেখেতক অভিনন্দন, নতুন জীৱনৰ অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু বাইদেউৰ লগতে সুস্বাস্থ্য হৈ আমাৰ মাজত সদায় এইদৰে এটা সুসম্পৰ্ক ৰাখিব বুলি আশা ৰাখিয়ে আজি মোৰ ভিডিঅ' সামৰিছোঁ। ধন্যবাদ।